জানমনি সপোনতে আহিবানে দি থকতে আহিবা আহি তুমি কেতিয়ানো মোৰ ওচৰত বহিবা জানমনি সপোনতে আহিবানে দি থকতে আহিবা কেতিয়ানো আহি তুমি মোৰ কাষতে বহিবা গানটো সম্পূৰ্ণকৈ কপি নকৰিলে কি গালি এইটো এনেই গালো ধেমালি কৰিবলৈ গালো হ'ব দে মানে থাকচোন এতিয়া চাহ আহিব গুড মৰ্ণিং ছাৰ মৰ্ণিং গুড মৰ্ণিং ছাৰ মৰ্ণিং একেলগে ক'লেও হয় কি গোটেইকেইটা বেলেগ বেলেগকৈ কৈ আছোঁ ছাৰ মানে আজি অলপ বেলেগতকৈ বেলেগ মৰ্ণিং দিছোঁ সেইটো কাৰণে গোটেইকেইটা বেলেগকৈ কৈছোঁ মৰ্ণিং গুড মৰ্ণিং ছাৰ মৰ্ণিং একদম আজি একদম চবতছে বেলেগতকৈ বেলেগ গুড মৰ্ণিং দিছে তেহেঁতি ছাৰ বহি লওক তাৰপিছত ক্লাছটো আৰম্ভ কৰিব অঁ বহি লওঁ ছাৰ আজি ক্লাছটো কিহৰ ওপৰত হ'ব ক্লাছটো হ'ব বাৰু আৰম্ভ বাৰু তহঁতি কচোন কেনেকুৱা চলি আছে খবৰ খাতি ছাৰ মজা আজি ক্লাছটো মই সাঁথৰ সুধিম বুলি ভাবিছোঁ সাঁথৰ এই ছাৰ সোধক সাঁথৰ সোধক অঁ কচোন বাৰু তহঁতি ওপৰৰ পৰা পৰিলি গ'লি তাৰ ভিতৰত এশ হৈ গ'লি কি হ'ব এই ছাৰ কেঁচুৱা সোধা আপুনি সুধিছে দেই সাঁথৰ কথা আকৌ এই কম সুধিছোঁ আৰু টান সুধিমহে টান সোধক ছাৰ এইবোৰ সৰু সুৰা উত্তৰ দিয়া আমাৰ অভ্যাস নাই টান সুধিম এতিয়া ৰ তহঁতি কচোন বাৰু মানুহ এজনে শাক পাৰি আছিল শাক পাৰি থকা পৰা চেলুন এখন আছিল চেলুনখন দেখি থাকি তাৰপিছত চেলুনৰ মানুহজনে ক'লে বোলে দাদা চুলি কাটিব নি তাৰপিছত ৰাস্তাইদি মানুহ এজন আহিলে মানুহজনে ক'লে দাদা শাক কেইডালমান দিব নি তাৰপিছত আকৌ তেওঁৰ পত্নীয়ে ক'লে ভাত বাঢ়িলেও আহিব সেনেকৈ বুলি ক'লে এতিয়া মানুহজনে এটাই কথা ক'ব 3জন মানুহকে কোৱা হ'ব কি বুলি ক'ব বাৰু কচোন তহঁতি এই ছাৰ এইবাৰ বৰ বেলেগ টান এটা সুধি দিলে নহয় নোৱাৰিম নেকি টান শুদ্ধক কৈ আছিলি নহয় এতিয়া উত্তৰ দে মইতো নোৱাৰোঁৱেই ছাৰ দে উত্তৰ দে এই ছাৰ এইটো নোৱাৰিম নহয় আপুনি কৈ দিয়ক পটককৈ কৈ দিয়ক ছাৰ বাহক বুলি ক'ব চুলি কোচা বাহক ভাতটো বাহক শাককেইডাল বাহক তেতিয়া দিম গম পালি অ' সেইটোহে মানে মই আকৌ গম নাপাওঁ নহয় আৰু সুধিব নালাগে ছাৰ সাঁথৰ বৰ টান সুধি দিলে দে সুধোঁ বুলি ছাৰ আজি ছুটি দি দিয়ক স্কুল মোৰ সকাম আছে সকামলৈ যাব লাগে ছাৰ ময়ো যাব লাগিব সকামলৈ ছুটি দিয়ক হ'ব যা সকামলৈকে যা ছুটি আজিলে বাই ছাৰ বাই